হে প্ৰভু বিপদ বাৰণ, হেতি মাথো পুত্ৰবোৰ তাৰ অত্যাচাৰত আজি অযোধ্যাৰ প্ৰজা আৰু ঋষি বুলি কাৰোৱেই শান্তি নোহোৱা হৈছে। অত্যাচাৰ আৰু অনাচাৰ ৰাজ্যৰ বাহিৰে ভিতৰে বেন আজি নিজেই ভগৱান। এনে পুত্ৰমুখ দৰ্শন কৰি থাকো কেনেকৈ? এই বৃদ্ধ কালত কলৈ গলে শান্তি পাম? যাও নিজকে গভীৰ অৰণ্যৰ মাজত নিৰুদ্দেশ কৰি জীৱনৰ বাকী সময়ছোৱা হৰিক আৰাধনা কৰি পাৰ কৰিম। ৰাণী সুনীতা, ৰাণী পাৰা যদি মোক ক্ষমা কৰিবা ৰাণী। মৰমৰ প্ৰজাগণ আৰু মোৰ মৰমৰ মন্ত্ৰীবৰ, মই আপোনালোকৰ পৰা বিদায় মাগিলো। চলি যায় রাজা কিন্তু বিখারিত মন পুত্র দুঃখ রাজা বিখারিত মন হরি নারায়ণ তোমার নন্দ দিলাম বুঝে হে হরি নারায়ণ তোমার নন্দ দিলা বুঝে পুর জন তোমার নন্দ দিলা বুঝে রাজা ধন তেজি রাজা বনে চলি গইলা রাম হরি রাম হরি
ভগৱান সকলোতে বিচাৰিলো স্বামী কিন্তু কিন্তু ক'তো নাপালো সন্ধান বুজিলো মোৰ স্বামী দেৱতাই গুচি গ'ল ত্যাগ কৰি সংসাৰৰ কঠিন বন্ধন বুজিলো মূৰ্খ পুত্ৰৰ দুখত আজি মোৰ স্বামী দেৱতা হ'ল নিৰুদ্দেশ ভগৱান কেনেকৈ থাকিম মই কলৈ যাম মই ক'ত গ'লে পাম মই মোৰ ভগৱান আরে কইত গইলা স্বামী মোৰ মুক এৰি থয়া এনাথ তোমাৰ অবিহনে মই থাকি নকৰি কই তো গোরা স্বামী মোর মুখ এরি থই আরে তোমার বিহনে ওই থাকি কেন কই স্বামী কি মহাৰাণী আপুনি ইয়াত ৰাণী কিয় আপুনি আজি ৰাজপ্ৰসাদ ত্যাগ কৰি ৰাজপথত কৰিছে কন্দন হে মহাৰাণী সকলো ভগৱানৰ লিখন ভগৱানে আমাক কৰিব সহায় ধনৰ আৰু প্ৰয়োজন নাই মহাৰাজ মণিবৰ হৰি ভক্তি পৰায়ণ মহাৰাজ যোগাসনত প্ৰবিষ্ট হৈ নৰ দেহা ত্যাগ কৰিছে কি ক'লে গুৰুদেৱ স্বামীয়ে ত্যাগ কৰিব এনে হ'ব নোৱাৰে মোৰ স্বামী দেৱতাই মোক এৰি যাব নোৱাৰে ধৈৰ্য ধৰক মহাৰাণী ভাগ্যৰ লিখন কোনেও খণ্ডন কৰিব নোৱাৰে এতিয়া বিধিমতে পুত্ৰৰ ৰাজ অভিষেক আয়োজন কৰক নহলে পুনৰ অযোধ্যাৰ ৰাজ্যত অৰাজকতাই ঠাই পাব বলক ৰাণী বলক বলক ৰাণী ও হরি
চাৰিওফালে অনাচাৰ অবিচাৰ ভ্ৰষ্টাচাৰ নাজানে কোনেও সদাচাৰ নাই কতো শিষ্টাচাৰ চাৰিওফালে মাথো ব্যভিচাৰ হে প্ৰভু শুনিছো হেনো সেই বেন বোলাটো মহাদুৰাচাৰ হে প্ৰভু বেনৰ খেন চকু আমাৰ বামুণ সমাজৰ ওপৰত নপৰিলেহে ৰক্ষা মই মৰিলেও কোনো কথা নাই কিন্তু ঘৰত যে আছে সেইজনী মানে আমাৰ সেই মালিনীৰ কথা কৈছো আকৌ তেওঁক যদি এপাঁচ ইমান চিৰা এথোকামান ভীমকল গুটিয়াই দিব নোৱাৰো মোৰ ফালে আধাহে পৰিব গতিকে মই পলম নকৰো যাওঁ এতিয়া মই পূজা এভাগহে বিচাৰি